নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। ওচৰ চাপি আহিছে ভোগালী বিহু। কৃষিভিত্তিক এই বিহুৱে অসমৰ সকলো মানুহৰ মাজত মিলনৰ এক সেতু নিৰ্মাণ কৰে। দুখ সুখ পাহৰি সকলো আনন্দত আত্মহাৰা হয়। সকলোৱে জানে যে পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক দুমাহী বুলি কোৱা হয়। সংক্ৰান্তিৰ আগৰ দিনটোক কোৱা হয় উৰুকা। মাঘ বিহুৰ উৰুকাৰ দিনটো সুকীয়াকৈ মূল্যায়ন কৰা হয়। অকল উৰুকাই নহয়, তাৰ 10-15 দিনমানৰ আগৰ পৰাই মাঘ বিহু উদযাপনৰ কাৰ্যসূচী আৰম্ভ হয়। মাঘ বিহুৰ মেজিৰ কাৰণে চেমনীয়া ডেকাহঁতে প্ৰতি সন্ধিয়া পথাৰলৈ গৈ শালি ধানৰ নৰা উঘালে। লানি লানি নৰাৰ দম বান্ধে। নৰা নথকা ঠাইত বিৰিণা কহুৱা কাটি গোট খুৱায়। কোনোৱে কলৰ শুকান পাত, গছৰ ডাল পাত আদি সংগ্ৰহ কৰে। উৰুকাৰ 3-4 দিন আগৰ পৰাই প্ৰতি গৃহস্থৰ পৰা বাঁহ তোলে। বাঁহ নথকাই মূল্য দিয়ে। মহিলাসকলে 3-4 দিন আগৰ পৰা ঢেঁকীত চাউল, পিঠা, লাৰু পিঠাৰ বাবে চাউলৰ গুড়ি কৰে। তিল নাৰিকলৰ লাৰু পিঠা বনায়। মাঘ বিহুৰ উৰুকাৰ দিনা গাঁৱৰ ৰাইজে বিল, পুখুৰী, নদী আদিত মাছ ধৰে। খাহী, পাৰ, হাঁহ আদিৰে সমূহীয়াকৈ ভোজ খায়। গোটেই ৰাতি ফূৰ্তি কৰি উৰুকা উদযাপন কৰে। ব্যস্ততাপূৰ্ণ উৰুকাৰ নিশা পাৰ হ'লেই আহি পৰে সংক্ৰান্তি বা দুমাহী বা মাঘ বিহু। বিহুৰ দিনা সকলোৱে ৰাতিপুৱা গা পা ধুই নতুন বস্ত্ৰ পৰিধান কৰি ডিঙিত গামোচা লৈ ধূপ-ধূনা, শৰাই, খেতিৰ মাহ, তিল, পিঠা-পনা মেজিৰ ওচৰত গুৰিত থৈ নৈবেদ্য সাজি ধূপ-ধূনা জ্বলাই অগ্নিক প্ৰণাম জনাই মেজিত অগ্নি সংযোগ কৰে। প্ৰজ্বলিত মেজিৰ জুইলৈ প্ৰসাদ, মাহ, তিল, পিঠা-পনা আগবঢ়াই ৰাইজে সেয়া গ্ৰহণ কৰে। অগ্নিৰ তাপেৰে হাত, ভৰি আৰু দেহৰ শক্তি আহৰণ কৰে। বছৰটোৰ বাবে ৰোগ ব্যাধি, শত্ৰু আদিৰ পৰা পৰিত্ৰাণ লাভ কৰি ধনে ধানে সুখে সমৃদ্ধিৰে ভৰি সকলো মানুহৰ মাজত শান্তি বিৰাজ কৰিব বুলি প্ৰবল বিশ্বাস কৰে এই মেজিৰ অগ্নিক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।